guys, welcome back to my YouTube channel. আজি আমি নতুন এটা চ্যালেঞ্জ লৈ আহিছো। এই চ্যালেঞ্জটো হল blindfold makeup। যেটো এইটো ট্রেন্ডিংত চলি আছে blindfold makeup-টো। তাই মোক আইডিয়া দিলে যে blindfold makeup-টো আমি চ্যালেঞ্জটো কৰো আৰু মই ভাবিলো যে ভাল আইডিয়া দিলে সেইটো কাৰণে আমি বেছি দিন নকৰে আমি ভিডিওটো স্টার্ট কৰি দিও। Skin atome baby cream lagai The next foundation. Already আমি CC cream যেহেতু লাগাইছো কিন্তু মানে ফাউন্ডেশনটা কম করে লাগাইছো। Aru? Aru di. Mula eyeshadow makeup. Hoise. যেটো আমি ব্লাশার করলো বিস্তারি পোৱা নাই সেইটো কাৰণে এই আইশ্যাডোটো আমি ব্লাশার হিচাপে পিংক কালার আইশ্যাডোটো আমি ব্লাশার হিচাপে ইউজ কৰো।
Ote. Bas, nalage. আপোনালোকে মোক কমেণ্ট কৰি প্লিজ জনাই দিব যে তাইৰ মেকআপটো কিমান বেছি ধুনীয়া হৈছে। 2, 3 মোক জানো কোনোবাই খোঁচা মাৰি নাক মুখ গোটেই ভাঙি থৈ দিছে। So, mutu uri aise kintu. Finally আজি মেকআপ কৰি দিছো বহুত ধুনীয়াকে। ইমান বেছি ভাল মেকআপ কৰি দিছে মানে ভালে লাগি গৈছে। দেখিছে এইবোৰ আইডিয়া দি তাই নিজে মোৰ ওপৰত হাঁহিব ধৰিছে। আৰু ব্লাছাৰ চাওকচোন ইমান বেছি পিংক পিংক আইলাইনাৰ বঢ়িয়া হৈছে। অ'কে মই এতিয়া মেকআপখিনি ধুই আহি আকৌ আপোনালোকক লগ পাম। মই ধুই আহিলোঁ ইমান বেছি কিবা দৰে লাগি আছিল মোৰ মুখখন, সেইটো কাৰণে মানে মই জল্দি জল্দি ধুই আহিলোঁ। আহি মই মানে এতিয়া ভাল লাগিছে আৰু মই জানেনে তাইক মই মেকআপ যেতিয়া কৰি আছিলোঁ মানে একদম নাৰ্ভাছ হৈ গৈছোঁ আৰু ক'ত কি কৰিম মানে মই ভাবিয়ে পোৱা নাছিলোঁ। ইমান মানে বহুত কনফিউজ হৈ গৈছোঁ মই ক'ত কি কৰিম। আৰু তাইৰ হাতখন কঁপি আছিলে মোক মেকআপ কৰি থাকোঁতে। মই ভাবি পোৱা নাই যে মেকআপটো মোৰ বেয়া মেকআপটো কৰি কিন্তু ধুনীয়া হৈছে। মেকআপটো মানে কি ক'ম আৰু মাইণ্ড ব্লয়িং। 100ৰ ভিতৰত 100 পাব। ইমান ভাল মেকআপ কৰিছোঁ। মই ইমানকেইটা চেলেঞ্জ চাইছোঁ এনেকুৱা ব্লাইণ্ড ফল্ড মেকআপত, কিন্তু মোৰ বাজি হোৱা নাই। কিন্তু তাইৰ দৰে ভুলতো হোৱা নাই। কিন্তু এনিৱে যদি আপোনালোকৰ এই ভিডিঅ'টো চাই মানে ভাল লাগিছে, অলপমান মানে হাঁহি উঠিছে, তেন্তে প্লিজ মোক কমেণ্ট কৰি জনাই দিব। আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব হা। শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।